হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এতিয়া ওলাইছোঁ এনেকৈ সাজপাৰ পিন্ধি, ভাল লাগিছে নাচনী কেইজনীকো আৰু তাতে লগতে মই এতিয়া গৈ আছোঁ গৰু যিহেতু আমাৰ গৰু বিহু আছিল আজি, চ'ত মাহৰ শেষ আজি দিন। তো আজি গৰু বিহু, আজি ৰংঘৰ প্ৰাংগণত গৈ আছোঁ এতিয়া পতাকা উৰাবলৈ। চ' এনেকৈ গৈ থাকোঁ আৰু তাত গৈ পৰিৱেশখিনি দেখাম, কেনেকৈ সজাইছোঁ। বিশেষকৈ বেছি ইমান তেনেকৈ ফেচিলিটি নাই সজাবলৈ, তো তথাপিও এনে সৰু সুৰা অলপ সজাইছোঁ আৰু। চ' তাত গৈ বলকচোন দেখা পাম। আৰু এতিয়া পাই গ'লোঁ আমি ৰংঘৰৰ পদূলি মুখ বুলি ক'ব লাগিব আৰু লাহে লাহে ৰংঘৰ গৈ আছোঁ এতিয়া। আৰু এনেকুৱা বৰষুণ, এনেকুৱা বৰষুণ বতৰ, কিনো বিহু মাৰিম ঈশ্বৰ কৃষ্ণ কৃষ্ণ। তো আপোনালোকৰ ফালে কেনেকুৱা চলি আছে ৰঙালী বিহু? আৰু আমাৰ ফালেতো এনেকুৱা আৰু বৰষুণৰ বতৰ যিহেতু একদম নক'বা আৰু ঘৰ বাৰিষা নিচিনা লাগি আছে। তথাপিও আজি পতাকাখন কেনেকৈ উৰুৱাম জানো। আপোনালোকক সকলোকে অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু মৰম যাচিলোঁ। তো ৰঙালী বিহু সকলোকে ভালে কুশলে যেন ৰঙালী বিহুখিনি ভালে যায় তাৰে কামনা কৰিলোঁ। সকলোৱে এনজয় কৰক, ফূৰ্তি কৰক, তো ভালে বিহুখন চলাই নিয়ক। আৰু নাচনী ক'ত যাওঁ তহঁতে? এয়া নাচনী দুজনী ওলাই নাই। তো আৰু একচুৱেলি মোৰ ঘৰ আছিলে এইখিনি ওচৰতে আছিলে, দেখাই আছোঁ ঘৰটো, আছিলে ঘৰটো 2 ৰুমীয়া। আৰু সদস্য কেইটামান আহি আছে, দুজন সদস্য। ব'লক ৰংঘৰ প্ৰাংগণত গৈ উপস্থিত হওঁ, তো তাত দেখাম দৃশ্যখিনি কেনেকুৱা হৈছে। বিশেষকৈ কেনেকুৱা হৈছে এতিয়ালৈকে ভাবি পোৱা নাই, তো ওচৰত গ'লেহে দেখা পাম আৰু। ব'লক। ফাইনেলি আমাৰ ৰংঘৰ কাৰেংঘৰত আহি পালোঁ। তো মানুহ এটাও নাই, গতিকে কি কৰোঁ। চ' মানুহ চানুহ নহ'লে এনেকুৱা হ'লে নহ'বতো। এয়া সজাইছোঁ এনেকৈ, এয়া ভলীবল ফিল্ড এনেকৈ সজাইছিলোঁ, কিন্তু বৰষুণৰ বতৰত কিন্তু খুবেই ভাল নেদেখিলে। আৰু সজাবলগীয়া আছিলে, আৰু গামোচা চামোচা দিবলগীয়া আছিলে ওপৰত। তো কি কৰে এতিয়া নেজানিছোঁ। এতিয়া মানুহ চানুহ কোনো নাই, এজনো সৌৱাত নাচনী দুজনী আছে, যিহেতু মোৰ লগত দেখিছিলে সেইটোৱে 2জনী আছে। তো সম্পাদকৰ ঘৰত গৈ চাওঁচোন আছে নাইবা সম্পাদকে। তো এয়ে হ'ল আমাৰ 3 নং মানিপুৰ গাঁওখনৰ ৰাস্তা। এয়া পৰিৱেশ দেখিছে নহয়, সেউজীয়া কেনেকুৱা মজা। আৰু আগতেতো বেছি সেউজীয়া আছিলে, কি গছ গছনি পুৰা ইফালৰ পৰা ইফালে। এতিয়ালৈকে হয়তো দেখাই নাপালোঁহেঁতেন, ঘৰ মাৰিহে যাবলগীয়া হ'লহেঁতেন। কিন্তু যেতিয়া তাহানিতে গছ গছনি এনেকুৱা ভৰি আছিলে গোটেই। তাৰপিছত যেতিয়া লাইন আহিলে তেতিয়া গোটেই গছ গছনি সোপা গোটেই কাটি দিবলগীয়া হ'ল। তো তেতিয়াতে এনেকুৱা এতিয়া দৃশ্যবোৰ এনেকুৱা হৈ গৈছে। এতিয়া সম্পাদকৰ ঘৰত যাম, আছে বা নাই সম্পাদকে। ব'লক তাত গৈ চাওঁ। সম্পাদক, সম্পাদক কি কৰি আছ? সম্পাদকৰ ঘৰত আহি পালোঁ, গতিকে এতিয়া চাওঁচোন ভিতৰলৈ কি কৰি আছে। ইয়া সম্পাদকে ওলাই নাই। এনেকৈ আছ, নোলাও নেকি? অঁ তেওঁ বিশেষকৈ কিবা এটা কামত বিজি হৈ আছে, লেখা লিখিত। তো এয়া আৰু সম্পাদকৰ ৰুম দেখাইছোঁ। মোৰতো ৰুমটো এতিয়ালৈকে দেখাই নাই। সম্পাদকৰ আমাৰ যিহেতু যুৱ সংঘৰ সম্পাদক, তাৰে ৰুমখন চা আৰু। এয়া হ'ল চহীদ বিধি। তো এতিয়ালৈকে তালৈ নিয়া হোৱা নাই, গতিকে নিম। তো বৰষুণৰ বতৰত এনেকৈ যদি তাত ৰাখি দিওঁ তো বেয়া হ'ব নাই বাৰু, সেইটো কাৰণে গতিকে নিয়া সিদ্ধান্তটো এতিয়া হোৱা নাই। হ'ব বাৰু, লাহেকৈ নিম বাৰু। তো বৰষুণ পৰি আছে, আৰু সম্পাদকে এতিয়া বহুত আজি যোৱা ৰাতি বোলে 11টা বজাত শুলে, এতিয়ালৈকে আৰু তেওঁ চাহ খাবলৈ সময়ে পোৱা নাই। তো যুৱ সংঘৰ কামত কিছু পৰিমৰি লাগিবলগীয়া হৈছে আৰু, নহয় জানো? বহুত আশীৰ্বাদ থাকিব দেই যুৱ সংঘৰ তৰফৰ পৰা আপোনালৈ। তাকে ইয়াত জৰীয়া পেপাৰ বনোৱা হৈছিলে, ৰ'ব দেখাই আছোঁ।
নিজ হাতেৰে বনোৱা হৈছে এইটো জুৰীয়া পেঁপা। কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাবচোন। নিজে বনোৱা হয়, কাকো কোনো শিকাই দিয়া নহয় আৰু কোনো বনাই দিয়া নহয়। তো নিজে চাই অকণমান বনাইছে আৰু এয়া জুৰীয়া পেঁপা। বজাব নাজানো একচুৱেলি দেই। বাঁহী ফ্লুইট বিহুত বজাব লাগিব। সহকাৰী সম্পাদকৰ ঘৰত আহিছো। সহকাৰী সম্পাদক কি কৰি আছ? গা ধু। এয়া সহকাৰী সম্পাদক মানে সহকাৰী সম্পাদক এইটো কাৰণে বিহুখিনি যিমান দিন থাকিব আৰু সিমান দিন আমাৰ বৈষ্ণৱ সহকাৰী সম্পাদক মানে উপস্থিত হ'বই লাগিব আৰু হ'বও লাগিব। তাকে মানে সেইটো কাৰণে তাক সহকাৰী সম্পাদক আৰু আমিতো সদস্য আমি এনেকৈ লুংফাং কৰি থাকিম আৰু এনেকৈ বিহুখন চলি গ'লে হ'ল। গতিকে তেওঁলোকে কিন্তু সহকাৰী সম্পাদক যিহেতু বনাই দিছে তো সেটিত থাকিবই লাগিব আৰু মানুহখিনিক ক'ব গ'লে চোৱা চিতা কৰিব লাগিব, ইফাল সিফাল কৰিব দিব নালাগিব। এই পৰ্দাটো দি ল'লে সি ওলাব নিদিয়ে আৰু বোলে মোক, গতিকে নোলাওঁ দিয়ক, ইয়াতে থাকোঁ। গতিকে কিবা এটা পালে ভাল আছিলে আৰু বুজিছ? নহয় পাকা মদটো নহয়, পাকা মদটো নাখাওঁ। এয়া এতিয়া বৰ্তমান মানুহ চানুহ হৈ গ'ল। এতিয়া গছপুলি ৰুব, গছপুলি ৰোৱা প্ৰথমতে গছপুলি ৰুব মানুহ গ'ল। এতিয়া গছপুলি ৰোৱা আৰম্ভ হ'ব। কৈ বৰষুণ দি আছে, বৰষুণৰ মাজত আমি গোটেই ছাতি লৈ তেনেকৈ আৰু মানুহখিনি বিশেষকৈ ভিতৰত আছে, একদম গোটেইখিনি ভিতৰত আছে। মানে বৰষুণৰ বতৰত ওলাবলৈ হয়তো টান পাইছে। এনেকৈ বৰষুণৰ বতৰত ছাতি লৈ প্ৰতি বছৰে যিদৰে আমি কাৰ্যসূচীবিলাক চলাই নিছিলোঁ, সেই মৰ্মে এই বছৰে আমি কাৰ্যসূচীসমূহ চলাই নিবলৈ আগবাঢ়িছোঁ। তেখেতক এখন আমি সম্বোধনা জনাম জনাব আমাৰ সদস্যা শ্ৰীযুতা শ্ৰীমতী জানমণি সূত্ৰধৰ। আমিও দিওঁ লগতে গছ পুলি মাটি আমি বহুত ডাঙৰ হ'ব লাগে। বৰষুণ এৰিলে ছাতিখন জমাই দিওঁ আৰু বৰষুণ নাই আৰু আমি খৰি কাটিম। সম্পাদক ডাঙৰীয়াদেৱ আৰু সদস্যবৃন্দ, লগতে আমাৰ বিহু অনুষ্ঠানৰ আমাৰ বিষয়ববীয়া তথা মৰমৰ ভাইটি ভণ্টিসকল, আজি এই আমাৰ বৃক্ষৰোপণৰ বিষয়ে মই কৈছোঁ দুআষাৰমান। বৃক্ষৰোপণ এটা ডাঙৰ এটা আঁচনি, পদক্ষেপ এটা, আৰু ঠিক তেনেদৰে এই গছপুলিৰ তুলনাতে ঠিক আমাৰো যেন যুৱক যুৱতী তথা ভাইটি ভণ্টিসকল মই সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আমাৰ যিটো নেকি অনুষ্ঠান পদক্ষেপ লোৱা হৈছে আজিৰ পৰা
অহাকালিৰ পৰা আৰম্ভ হ'ব ইতিমধ্যে। আশা কৰোঁ ভগৱানক কৃপা কৰোঁ যেন অনুষ্ঠান ভাগ সকলোৰে চেষ্টাত, সকলোৰে আশা আকাংক্ষাত, সকলোৰে কৰ্মত যেন প্ৰতিষ্ঠানবোৰ খুব ধুনীয়াকৈ সুচাৰুৰূপে চলি যায়। জনাব আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। তো ইয়াতে আৰু কিমানো দেখাম বুলি ভাবিছিলোঁ, মানে আমাৰ গাঁৱৰ পৰিৱেশটো, আমাৰ পৰিৱেশ দেখাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। এতিয়া কিমান বা বাজিলে সময়, টাইম নাই আৰু সময় বহুত হ'ল। মই যিহেতু ৰাতিপুৱা 8টা বজাত আহিছিলোঁ, 8টা বজাত এনেকৈ ভাত চাত বনাই এতিয়ালৈকে এনেকৈ আছে আৰু বিহু এঘৰত মাৰিলোঁ। আমাৰ গাঁও গাঁও সভাপতি ঘৰত মাৰিলোঁ।
তো তাত মাৰিলে এতিয়া কাইলৈ ধামাকা চলিব আৰু আহিব ধামাকা বিহু কিন্তু ভিডিঅ' চিডিঅ' নবনাওঁ চাগে দেই গাইসকল ইয়াতে ভিডিঅ'টো